নমস্কাৰ দীপলিনা বা। নমস্কাৰ, মই দীপলিনা ডেকা। আপুনি কিবা সৰু ছোৱালী নিচিনা নামটো কৈ দিলে। আপুনি নাম কোৱাৰ প্ৰয়োজন নাই নহয়, আপোনাক চবেই চিনিয়ে পায়। আপুনি এনেই নামটো কয়, নামটো কোৱাৰ প্ৰয়োজন নাই নহয়। আজি সকলো ষ্টেটাছবিলাকত দেখি আছোঁ আপোনাৰ বোলে আজি জন্মদিন, গতিকে মোৰ ফালৰ পৰা আপোনাক জন্মদিনৰ বহুত বহুত শুভকামনা থাকিল। আপোনাৰ যাতে সকলোবিলাক সপোন পূৰণ হয়, আপোনাৰ আশাবিলাক পূৰণ হয়। আপুনি যিবিলাক কৰিব বাকী আছে মানে গান বা অডিঅ' চং বা ভিডিঅ' চং বা চিনেমা এইবিলাক যিকোনো হওক, সকলো যাতে ভালে ভালে হওক তাৰে কামনা কৰিলোঁ। জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনাক। ইমান ধুনীয়াকৈ আপোনাক শুভেচ্ছা জনাব, ইমান দীঘল ৰচনা নিচিনাকৈ আপোনাক শুভেচ্ছা দিলে। মাত্ৰ ধন্যবাদ দিলে আপুনি, এটা মাত্ৰ ধন্যবাদ বুলি ক'লে। বহুত দুখ পালোঁ, বেয়া লাগিল। বেয়া নাপাই যদি এটা গান শুনে, মাত্ৰ এটা গান শুনিলে, এটা জন্মদিনৰ বুলি শুনাই দিয়ক আৰু বাইদেউ এটা প্লিজ এটা শুনাই দিয়ক গান বাইদেউ প্লিজ। উঠতে তোমাৰে নাম, ৰদে হাঁহিছে ৰদালি নামিছে, মৰমতে তাতে কি অভিমান, জোৰকে বৈ আহে পূবালী বতাহ, লৈ যাব মোক তোমাৰ কাষলৈ মোৰে দুসাধনা, চুই দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব। ধন্যবাদ দেৱা, মোৰ ৰিকুৱেষ্টটো ৰক্ষা কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনাৰ এটা কুৱেশ্যন আছিল বাৰু, আপোনাৰ প্ৰেম কাহিনীৰ বিষয়ে কিবা ক'ব নেকি কিবা? সকলোৱে কোৱাৰ নিচিনা প্ৰথম প্ৰেম মোৰ স্কুলতে হৈছিল আৰু আমাৰ খুব দীঘলীয়া আছিল আৰু কি আৰু খুব ভাল লগা দিন আছিলে সেইকেইটা। মানে সৰুৰ পৰা অলপ নটি টাইপ ন, সৰুৰ পৰা। আৰু এটা লাষ্ট কুৱেশ্যন, আপুনি ছিংগল নে মিংগল মানে এতিয়া? মই অসমৰ ল'ৰাবিলাকৰ সকলোৰে ক্ৰাছটো মানে প্ৰায়ভাগ ল'ৰাই, মোৰ নহয় বাৰু হ'লেও প্ৰায়ভাগ ল'ৰাই, গতিকে সকলোৱে জানিব বিচাৰে আপুনি ছিংগল নে মিংগল। মইতো বাইদেউ বুলি ভাবোঁ ন। অসমবাসী ৰাইজক ক'বলৈ সুখী হৈছোঁ যে বৰ্তমান মই হেপিলি ছিংগল। পাৰ হৈ যোৱা সময়খিনিলৈ কেতিয়াবা কিবা ৰিগ্ৰেট অনুভৱ হৈছেনে আপোনাৰ? যি এতিয়ালৈকে মোৰ জীৱনত যি ঘটিছে মই খুব ছেটিছফাই আৰু একো ৰিগ্ৰেট নাই কৰা এতিয়ালৈকে। আৰু লাষ্ট এটা ৰিকুৱেষ্ট, আপুনি মোৰ চেনেলটো প্লিজ প্ৰমোশ্যন কৰি দিব, অনুগ্ৰহ কৰিছোঁ প্লিজ প্ৰমোশ্যন কৰি দিব। নমস্কাৰ, মই দীপলিনা ডেকা। আপোনালোকে যদি এই চেনেলত থকা ভিডিঅ'বিলাক চাই ভাল পায় আৰু ভাল পাব বুলি মই আশাবাদী, আৰু মই জানো আপোনালোকে ভাল পাব। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।